ওপৰলৈ আহিলে কি কয় নিখিল বড়ো ছাত্ৰ সন্থাৰ 53তম বাৰ্ষিক অধিৱেশন আছিলে। এই বাৰ্ষিক অধিৱেশনত যোগদান কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বৰ্তমান অসমত আমাৰ জাতি জনগোষ্ঠীৰ মাজত যি একতা ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক নতুন পৰিৱেশ আমি দেখা পাইছোঁ। সেই পৰিৱেশ আমি হাতত ধৰি ৰাখিব লাগিব, যাতে অনাগত দিনতো আমি জাতি হিচাপে বিশ্বৰ বুকুত গৌৰৱেৰে সৈতে জীয়াই থাকিব। ছাৰ, অখিল গগৈয়ে আপোনাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলাৰ কথা কৈছে। আপোনালোকৰ তাত প্ৰাৰ্থী যে নিৰ্দল নহ'ব নেকি, দুৰ্বল নেকি? মইতো শুনা নাই। জেলৰ পৰা শিৱসাগৰ নিৰ্বাচন খেলাৰ কথা কৈছে। জেলত নাই, তেওঁ মেডিকেলতহে আছে। তথাপি বন্দী হৈ আছে। ভালে কৰি আছে। ছাৰ, ৰিপুণ বৰাই আজি কুশলে আছে। ছাৰ, ৰিপুণ বৰাই আজি কৈছে বিজেপি অসমৰ পৰা নিচিন্ন হৈ যাব আৰু আপুনি পলিটিকেল স্ক্ৰীণত নাথাকেই। কি ক'ব ৰিপুণ বৰাই কৈছে? ছাৰ, কিবা এটা কৈ যাওক। কি ক'ব আৰু কওক ছাৰ, কিবা এটা কওক। ৰিপুণ বৰা প্ৰথমতে গহপুৰতে খেলক, তেওঁ গহপুৰৰ পৰা জিকক, তাৰপিছত অসমত ৰাজনৈতিক পৰিৱৰ্তন হৈ থাকিব নহয়। ৰিপুণ বৰাই আপোনাক চেলেঞ্জো কৰিছে গহপুৰৰ পৰা খেলি দেখাব এবাৰ কৈছিলে। ৰিপুণ বৰাই গহপুৰৰ পৰা খেলি দেখাওক আৰু তেওঁ জিকক, তাৰপিছত বাকী কথাবোৰ হ'ব। ছাৰ, আপোনালোকৰ পলিটিকেল যিবিলাক কৌশল, এইবাৰ ৰিপুণ বৰাই বেলেগ কৌশল কৰিব ছত্তীশগড়ৰ নিচিনা। তাৰ কাৰণে প্ৰশিক্ষণো লৈ আছে ৰাজীৱ ভৱনত। কি কয় ছাৰ? মই কি ক'ম আৰু, ৰিপুণ বৰাক মই কিমান ভালকৈ জানো, ৰিপুণ বৰাৰ কথাৰ উত্তৰ মোক কিয় দিয়ে? ছাৰ, আপোনালোকেও কয় 100+ পাম বুলি, কংগ্ৰেছেও কয় 100+, তেন্তে কোনে 200খন চিট হৈ গ'ল দেখোন। চিটটো 126। আপোনালোকে কংগ্ৰেছৰ কথা ইমান গুৰুত্ব দি কিয় সুধি আছে? বৰঞ্চ গহপুৰত থকা সাংবাদিকেতো সুধিব নালাগে, বেলেগে সোধা বেলেগ কথা। যিসকলে গহপুৰত আছে, ক'ৰবাত আৰু বৰপেটা, ধুবুৰী, গোৱালপাৰা সাংবাদিকে সোধা কথা বেলেগ কথা। কংগ্ৰেছৰ কথা এনেই সভাপতি নামত আৰু কি আছে। মই লাগি লওঁ জানে নহয়। অৰুণাচল ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আপোনাৰ আদিবাসী ছাত্ৰ সন্থা সকলোৱে মিলি মিটিং কৰি এই উত্তেজনা, এই বিবাদ সাপ মতাবলৈ সক্ষম হৈছে। গতিকে ছাত্ৰ সন্থাসকলৰ আমাৰ যিটো সমৃদ্ধি, যিটো অক্ষয় আছে, তাত ডাঙৰ ভূমিকা আছে। প্ৰথম বনাই কথা নকওঁ, মিনিষ্টাৰ যাব লাগিব। গতিকে মই ইয়াকে আহ্বান কৰোঁ যে বড়ো ছাত্ৰ সন্থাই হওক বা অৰুণাচল ছাত্ৰ সন্থাই হওক, সকলোকে কৈ দিওঁ। ভালে আছে নহয় আপোনালোক? ছাত্ৰ সন্থা আছে, তেওঁলোকৰ মাজত সমিল মিল কৰি কিমান দেৰিৰ পৰা ৰখি আছে? কোনো সমস্যা আমাৰ আমাৰ